মই আজি বনাবলৈ লৈছোঁ মিঠা বুন্দিয়া। গতিকে মিঠা বুন্দিয়া বনাবলৈ হ'লে মই বেচন লৈছোঁ। এইটো বেচন মই 200 গ্ৰাম লৈছোঁ। চেনি 50 গ্ৰাম লৈছোঁ। চেনি চিৰাপ বনাব লাগিব। তাতে মই কালাৰ ইউজ কৰিম। এয়া গ্ৰীণ কালাৰ আৰু য়েলো কালাৰটো লৈছোঁ মই আৰু এই ইলাচি গুটি কেইটামান। এতিয়া মই বেচনৰ ঘোলটো মই ৰেডি কৰি লওঁ। ইয়াত পানী দিব লাগিব। পানী আপোনালোকে কমকৈ দি সানিব, একেবাৰতে দি নিদিব। এইদৰে ঘুলি ল'ব লাগিব। দৰ্শক, এয়া দিব লাগিব মই বেকিং চ'ডা। একেবাৰে কম পৰিমাণে দিব আপোনালোকে, বেছি দি নিদিব। আৰু বেকিং চ'ডা দিয়াৰ পাছতো ধুনীয়াকৈ ঘুলি ল'ব। আৰু এটা কথা মন কৰিব, বেচনত আপোনালোকে গুটি গুটি থাকিবলৈ নিদিব, খুব ধুনীয়াকৈ ঘুটালি ল'ব। এয়া এইদৰে হ'লেও হ'ব। বেছি পনীয়া নকৰিব, ডাঠ নকৰিব, একেবাৰে জোখত ৰাখিব। তেতিয়া ধুনীয়া হৈ উঠিব। দৰ্শকসকল, এয়া ঘুগুলি থাকোঁতে আপোনালোকে ৰিফাইন বা গাখীৰ অকণমান ব্যৱহাৰ কৰিব। দি ল'ব, দি লৈ আকৌ ঘুটুলি দিব। দৰ্শক, এয়া মিশ্ৰণটো মোৰ প্ৰায় হৈ গৈছেগৈ। ধুনীয়াকৈ মই ঘুটালি ল'লোঁ। এয়া ধুনীয়াকৈ গুটি গুটি নাই এতিয়া। ইয়াতে মই ফুড কালাৰ লৈছিলোঁ, গতিকে 2টা ফুড কালাৰ ব্যৱহাৰ কৰিম। গতিকে মই অকণমান এইফালে ছাইড কৰি দিছোঁ। এয়া মই য়েল্ল' কালাৰ ইয়াত ব্যৱহাৰ কৰিছোঁ। এইটো য়েল্ল' কালাৰ অকণমান দি দিছোঁ। এতিয়া মই আৰু এই অকণমান থৈ দিছিলোঁ, এইখিনিত মই গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনিও ধুনীয়াকৈ গোটালি ল'ব লাগিব, যাতে মিশ্ৰণটো ধুনীয়া হৈ যায়, মিক্স হৈ যাব যোৱাকৈ। আপোনালোকে এইদৰে গোটালি ল'ব। প্ৰিয় দৰ্শকসকল, প্ৰথমে মই চাচনিটো বনাই লওঁ। এয়া চাচনি বনাবলৈ মই চেনি দি দিছোঁ 50 গ্ৰাম, 1 বাউল হয়। এতিয়া চেনি জোখত মই 1 বাউলতকৈ অকণমান পানী কম ল'ব লাগিব। আধা বাউলতকৈ অকণমান বেছি ল'ব লাগিব, 1 বাউলতকৈ কমকৈ ল'ব লাগিব। এইটো জোখতে মই দি দিছোঁ। এয়া মই চেনি পানী চিৰাপখিনিত অকণমান টেঙা চেপি দিছোঁ। টেঙা চেপি দিলে কি হয়, এয়াৰ চেনি চিৰাপত লেতেৰা বস্তুখিনি ওপৰলৈ উঠি আহে। তাৰপৰা আপুনি কাঢ়ি দিব পাৰে। আৰু বুন্দিয়াখিনিও খুব ধুনীয়া মচমচীয়া হয় খাবলৈ। চেনিখিনি বেছি আঠা কৰিব নালাগে। উতল অহাৰ পাছত অকণমান পাছত বন্ধ কৰি দিব লাগিব। কাৰণ চেনি চিৰাপ বনাবলৈ টাৰ টানিব নালাগে। এয়া চেনি পানীখিনি উতল আহিলে এতিয়া মই আমাৰ এই চিৰাপখিনিত মই এতিয়া ইলাচি গুটি কেইটামান লৈছিলোঁ। এয়া মই দি দিছোঁ চেণ্টৰ কাৰণে। এয়া অকণমান তাৰ বান্ধিলেই হৈ যাব। এয়া হৈ গ'ল। মই এতিয়া বন্ধ কৰি ৰাখিছোঁ। প্ৰিয় দৰ্শক, এতিয়া কেৰাহীখন মই নন ষ্টিক এখন তেল দি মই বহাই দিছোঁ। তেলখিনি গৰম হ'বৰ কাৰণে বুনিয়া বনাবলৈ। আপোনালোকে বুনিয়া বনাবলৈ হ'লে এয়া ৰুকনি আছে, ৰুকনি ডাঙৰ বাটকেইটাত দিলেও হয়। এনেকুৱা চামুচ আছে যদি এয়া এনেকুৱাখনতো দিব পাৰে। আৰু বজাৰত আজিকালি বুনিয়া মেকাৰ পোৱা যায়, গতিকে তেনেকুৱা আনিও আপোনালোকে ল'ব পাৰে। মই আজি এইখনতে বনাম। তেলখিনি গৰম হৈছে নাই চাবৰ কাৰণে মই অকণমান এটোপাল পেলাই দিছোঁ। তেলখিনি প্ৰায় গৰম হৈ আহিছে। আপোনালোকে গৰম হোৱাৰ পাছত গেছটো কমাই দিব, ল' ফ্লেমলৈ আনিব। এয়া মই বুনিয়া বনাবলৈ আৰম্ভ কৰিছোঁ। মই ইয়াত হেতাখনতে দি দিছোঁ। লাহে লাহে এটুপকৈ পৰি থাকিব, বুনিয়া হৈ থাকিব। গতিকে আপোনালোকে কৰি নিদিব, একেবাৰে থকুৰিয়াই নিদিব। থকুৰিয়াই দিলে মানে একেলগতে পৰিলে গোটেইখিনি লদা হ'ব। এয়া ধুনীয়া হৈছে, বুনিয়া একেবাৰে ফুলি আহিছে। এয়া গোটা গোটা হৈ গৈছে। এয়া ধুনীয়া গুল গুল হৈছে। আৰু বুনিয়াখিনি মুৰমুৰীয়াকৈ নাভাজিলে পাছত খাবলৈ ভাল নালাগে। গতিকে মুচমুচীয়া কৰি ভাজিব লাগিব। এয়া মুচমুচীয়া হৈ গৈছে, আপোনালোকক মই দেখাই দিম। এয়া মুচমুচীয়া হৈছে। প্ৰিয় দৰ্শক,
এয়া মই সেকেন্ডবাৰ দি দিছোঁ। সেকেন্ডবাৰ দিবলৈ হ'লে আপোনালোকে কি কৰিব, চামুচখন আগৰ চামুচখন অকণমান ধুই পখালি চাফা কৰি ল'ব, তেতিয়া লাগি নধৰে বস্তুটো। এয়া মই গ্ৰীণ কালাৰ অকণমান লৈছিলোঁ, সেইখিনি মই বেলেগ ছাইডত থৈ দিয়া হৈছোঁ, গতিকে এতিয়া মই দি দিছোঁ। এয়া সেউজীয়া কালাৰ লোৱা, গ্ৰীণ কালাৰ লোৱা মই এয়া হৈ গ'ল। বেছি লোৱা নাছিলোঁ, কমকৈ লোৱা আছিলোঁ, এয়া মোৰ হৈ গ'ল। প্ৰিয় দৰ্শক, এয়া মোৰ বুনিয়া গ'ল। এতিয়া মই এই চেনীৰ চাটনিত মই এয়া দি দিছোঁ। এয়া সেউজীয়া ৰঙৰ গ্ৰীণ কালাৰ অকণমান লৈছিলোঁ, এয়া গ্ৰীণ কালাৰ মই মিক্স কৰি দিছোঁ চেনী চিৰাপতে। এইখিনি মই 2 ঘণ্টামান তিয়াই থ'ব লাগিব চেনি পানীত। এই চিৰাপখিনিতে মই 2 ঘণ্টামান তিয়াই ৰাখিব লাগিব। এতিয়া মই ঢাকোন দি ৰাখি দিব লাগিব। প্ৰিয় দৰ্শক, এয়া মোৰ 2 ঘণ্টা বুনিয়াখিনি মই চেনি পানীত চাটনিখিনিত তিয়াই ৰাখিছিলোঁ, এতিয়া মই উঠাই দিছোঁ। ধুনীয়া বুন্দি, মিঠা বুন্দি তৈয়াৰ হৈছে। আপোনালোকে যদি মন যায় বুনিয়া খাবলৈ, ঘৰতে বনাই খাব পাৰে। একেবাৰে সহজ বনাবলৈ আৰু খাবলৈও ভাল লাগে। এয়া ঘৰতে বনোৱা বস্তু, কাৰণ লকডাউন চলি আছে। আপোনালোকে হোটেললৈ নগৈ ঘৰতে বনাই খাব পাৰে। উজু একেবাৰে সহজ কাম, কম সময়তে বনাব পাৰি। এয়া মই বনাই ৰেডি কৰিলোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈও পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ, নতুন নতুন ভিডিঅ'বোৰ পাবলগীয়া আপোনালোকে পাই থাকিব। ধন্যবাদ।